আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰা কিছুমান সিদ্ধান্ত লোৱা হৈছে। এইটো আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এই সিদ্ধান্ত বহুত বছৰ আগতে হ'ব লাগিছিলে, কিন্তু যোৱা চৰকাৰৰ সময়ত কিয় নহ'ল এইটো আমি নাজানো। তো আমাৰ চৰকাৰৰ সময়ত আমি ইতিমধ্যে এইটো সিদ্ধান্ত লৈছোঁ, আৰু এই সিদ্ধান্তৰ দ্বাৰাই মই ভাবিছোঁ যে দীঘলীয়া যিটো বড়ো সংগ্ৰাম আৰু ইয়াৰ যিটো ছেক্ৰিফাইচ যিসকলে কৰিলে, যিসকলে জনগোষ্ঠীটোৰ কাৰণে বহুতখিনি অৱদান দি গ'ল, সেইসকল ব্যক্তিক অধিক সন্মান দিয়া হ'ব। আৰু বড়ো সংগ্ৰামটোৱে যিটো উদ্দেশ্য লৈ পেলাই সংগ্ৰামটো হৈছিলে আৰু আজি বাস্তৱত যিখিনি ৰূপায়ণ হ'ল, এই গোটেই সংগ্ৰামৰ যিটো মৰ্যাদা সেইটো আজি পুনৰ আমাৰ মাজত দাঙি ধৰা হৈছে এনেকুৱা মই ভাবোঁ। সেইকাৰণে মই আমাৰ চৰকাৰৰ সকল MCLA সকল, মই কেবিনেট কলিগসকলক ধন্যবাদ জনাওঁ। আৰু আজি প্ৰথম কথা হৈছে যে সুজিত নাৰ্জাৰী আমি সকলোৱে জানো যে বড়োলেণ্ড মুভমেণ্টৰ প্ৰথম মাৰ্টিয়াৰ, আৰু সেই সুজিত নাৰ্জাৰীৰ নামত 12 জুনটো নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো জনগোষ্ঠীয়ে তেখেতৰ শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এইটো চৰকাৰীভাৱে, যদিও চৰকাৰৰ মানুহবিলাক যাই পেলাই তাত এটেণ্ড কৰে, চৰকাৰীভাৱে এইটো উদযাপন কৰা হোৱা নাছিলে। আৰু এই বছৰ আমি নটিফিকেশ্যন দিছিলোঁ, আৰু আজি আপোনালোকৰ থ্ৰুৱেদি মই ঘোষণা কৰিব বিচাৰিছোঁ, প্ৰত্যেক বছৰে যিটো 12 জুন সেইটো আমাৰ ইভেণ্ট কেলেণ্ডাৰত থাকিব, আৰু সেইটো আমাৰ শ্বহীদ দিৱস হিচাপে এইটো পালন কৰা হ'ব। আৰু সেই সুজিত নাৰ্জাৰী সন্মান জনাই পেলাই আমাৰ আজিৰ তাৰিখত আমাৰ 40টা সমষ্টি আছে কাউন্সিলত। প্ৰত্যেকটো সমষ্টিত এটা মডেল অডিটৰিয়াম আমি নিৰ্মাণ কৰিম, য'ত 500 পৰা 700 মানুহ বহিব পাৰিব। আৰু সেই মডেল অডিটৰিয়ামটো সুজিত নাৰ্জাৰী মেমৰিয়েল অডিটৰিয়াম হ'ব। আৰু 40টা সমষ্টিত 40খন অডিটৰিয়াম নিৰ্মাণ কৰা হ'ব। আৰু ইয়াৰ প্ৰথম ফেজ হিচাপে আমাৰ আৰম্ভ হ'ব গোসাইগাঁও, পৰ্বতজৰা, চেৰফাংগুৰি, বিজনী, কাজলগাঁও, বাসুগাঁও, বেংটল, মচলপুৰ, বাগানপাৰা, ভেৰগাঁও, মাজবাট, কুমাৰীকাটা, ৰৌতা, টংলা, ডিমাকুচি, গড়েশ্বৰ, আমটেকা, ফকিৰাগ্ৰাম, এইখিনি আমাৰ প্ৰথম ফেজত আমি নিৰ্মাণ কৰিবলৈ হাতত লৈছোঁ। দ্বিতীয় কথা, আমি সকলোৱে জানো যে আমাৰ যিটো অস্ত্ৰ সংগ্ৰাম হৈছিলে BLTৰ নেতৃত্বত, ইয়াৰ সৰ্বোচ্চ নেতা আছিলে বীৰ চিলাগাং। তেখেতক সন্মান জনাবলৈ আমি কিছুমান সিদ্ধান্ত লৈছোঁ যে তেখেতসকলৰ বহুতখিনি সমাজৰ প্ৰতি অৱদান আছে, আৰু তেখেতক সন্মান জনাই পেলাই আমি আমাৰ অঞ্চলত বহুতখিনি খেলুৱৈ আছে, খেলত বহুত প্ৰতিভা আছে, সেইকাৰণে এটা মডেল ষ্টেডিয়াম আমি ডিজাইন কৰিছোঁ। আৰু এই মডেল ষ্টেডিয়ামটো প্ৰত্যেকটো সমষ্টিত 40টা সমষ্টিত আমাৰ ইনডোৰ আৰু আউটডোৰৰ প্ৰভিজন ৰাখি স্পেচিয়েলি ফুটবলটো টাৰ্গেট কৰি পেলাই এটা ইনডোৰ ষ্টেডিয়াম 5 কোটি টকাৰ নিৰ্মাণ কৰা হ'ব। আৰু সেইটো বীৰ চিলাগাঙৰ নামত এই ষ্টেডিয়ামটো নিৰ্মাণ কৰা হ'ব। আৰু প্ৰথম ফেজত এইটো আমাৰ ৰৌতা, দাৰকুচি, ককিলাবাৰী, বৰঘুলি, ৰুণিখাটা আৰু চন্দ্ৰপাৰা, ইয়াত মানে আমাৰ এই ষ্টেডিয়ামটো নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। বাংবুৰগৰা, এইটো আছিলে NDBৰ প্ৰথম শ্বহীদ, আৰু তেখেতৰ নামত তেখেতক সন্মান জনাই প্ৰায় 2.5 কোটি টকা খৰচ কৰি এটা সাব ডিভিজনত এখনকৈ ইউথ চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। এই ইউথ চেণ্টাৰত কোচিং হ'ব, স্কিল ট্ৰেইনিং হ'ব, বিভিন্ন মানে আমাৰ ট্ৰেইনিং হ'ব, বিভিন্ন ছাৰ্ভিচৰ কাৰণে অৰিয়েণ্টেশ্যন প্ৰগ্ৰামবিলাক হ'ব, ইউথসকলৰ কাৰণে বিভিন্ন সলিউশ্যন, এটা জেগাতে বিভিন্ন সলিউশ্যন, বিভিন্ন সমাধান দিয়াৰ কাৰণে ইউথসকলক ছাপোৰ্ট কৰাৰ কাৰণে বাংবুৰগৰা মেমৰিয়েল আমাৰ ইউথ চেণ্টাৰ আমি প্ৰত্যেকটো সাব ডিভিজনত নিৰ্মাণ কৰিম। আৰু ইয়াৰ প্ৰথম ফেজ হিচাপে আমাৰ ইয়াত কিছুমান ঠাই আমি সিলেকশ্যন কৰিছোঁ। এই ঠাইটো আমি এতিয়া প্ৰথমতে 5খন ঠাই আমি সিলেকশ্যন কৰিছোঁ। এই লিষ্টটো আপোনালোকক মই ইয়াত 5খন ঠাইৰ যিটো আছিলে এইটো ৰৈ গ'ল অফিচৰ জেগাটো, আমি এইটো আপোনালোকক মই এটাচমেণ্টত দি দিম। আৰু এটা এনাউন্সমেণ্ট আছে
যিটো নেকি আমাৰ সকলো জানে যে ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া আমাৰ স্বাধীনতাৰ আগৰে বড়োসকলৰ যি মানে ছ'চিঅ' পলিটিকেল এটা ৰিফৰ্মেশ্যন আনাত আৰু লগতে জনগোষ্ঠীটোৰ বিভিন্ন দিশবিলাক আগুৱাই লৈ যোৱাত তেখেতে আগভাগ লৈছিলে আৰু ভাৰত স্বাধীন হোৱাত যিটো কনষ্টিটিউৱেণ্ট এছেম্বলি আছিলে তাত তেখেতে আমাৰ তৰফৰ পৰা তেখেতে মন্ত্ৰী আছিলে সেইকাৰণে ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াক সকলো মন্ত্ৰী বুলি গম পায় আৰু সেই হিচাপে এই জনসেৱক ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো জন্মদিন 15 জুন হয় 1902 চনত জন্ম পাইছিলে 15 জুনত আৰু আমাৰ চৰকাৰৰ যিটো চৰকাৰী ইভেণ্টছ কেলেণ্ডাৰ তাত ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ জন্মদিনটো অন্তৰ্ভুক্ত কৰা হৈছে যিটো প্ৰত্যেক বছৰে তেখেতৰ জন্মদিন উদযাপন কৰা হ'ব ইয়াৰ লগতে ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ দ্বাৰা ছুপাৰ ডিভিজন ফুটবল লীগ এতিয়া চলিব ইয়াত আমাৰ অঞ্চলৰ বহুতো ক্লাববিলাকে অংশগ্ৰহণ কৰে আৰু বহুত ভালকৈ আমাৰ তাত স্পৰ্টছটো ফুটবলটো হয় তো সেইকাৰণে এই ছুপাৰ ডিভিজন ফুটবল লীগত যিসকলে 10টা আমাৰ সাব ডিভিজন হ'ব যিসকলে চেম্পিয়ন হ'ব এই চেম্পিয়ন হোৱা ক্লাববিলাকক আমি 5 লাখ টকা দিম যাতে তেখেতসকলে আৰু ভালকৈ ফুটবলটো আগবঢ়াই লৈ যাব পাৰে আমি ফুটবলটো আমাৰ অঞ্চলৰ কাৰণে সেইটো বহুত ডাঙৰ এটা স্পৰ্টছ হয় আমাৰ এই বছৰ আমি আগষ্ট মাহত প্ৰথম সপ্তাহত আমাৰ ডুৰাণ্ড কাপ হ'বলৈ গৈ আছে নৱেম্বৰত আমাৰ পুনৰ ISPL হ'বলৈ গৈ আছে তো সেইকাৰণে এতিয়া যিটো আমাৰ আণ্ডাৰ 13 ফুটবল হ'ব গ্ৰাম্য অঞ্চলত ক্লাবে ফুটবল বিলাক চলিব তো সেইকাৰণে প্ৰত্যেকটো আমাৰ সাব ডিভিজনটো ডিষ্ট্ৰিক্ট ধৰা হয় স্পৰ্টছৰ ক্ষেত্ৰত আৰু সেই ডিষ্ট্ৰিক্টবিলাকে যিটো এইটো ছুপাৰ ফুটবল লীগ কৰিব তাত প্ৰত্যেকটো উইনাৰ যিটো ক্লাব আছে তেখেতসকলক আমি 5 লাখ কৰি টকা অনুদান দিম তেখেতসকলে ক্লাবটো যাতে আৰু শক্তিশালী কৰিব পাৰে ইয়াত আমাৰ যিটো আছিলে আমাৰ ইউথ চেণ্টাৰ ইয়াত লিখা আছিলে গোসাইগাঁও কাজলগাঁও তামুলপুৰ মছলপুৰ আৰু ওদালগুৰি ফাৰ্ষ্ট 5টাটো আমাৰ 2.5 কোটি টকা কৰি খৰচ কৰি পেলাই আমি ইউথ চেণ্টাৰখিনি এই বছৰৰ পৰা নিৰ্মাণ কৰা আৰম্ভ কৰিম থেংক ইউ স্যার এটা প্রশ্ন আছে রাজ্য আৰু যাৰ ফলত তেওঁলোকে প্ৰকাশ কৰিছে যে জনপ্ৰতিনিধিয়ে তাত কোনো ধৰণৰ খবৰ নলোৱাৰ অভিযোগ উত্থাপন কৰিছে 24/7 খবৰ লৈ থকা হৈছে কোকৰাঝাৰ টাউনত ফ্লাডৰ কিছুমান ৱাৰ্ডত পানী উঠিছে আৰু কোকৰাঝাৰৰ গাঁৱে ভূঞে বহুত বেছি ডেঞ্জাৰ লেভেলত কত পানী উঠা নাই আমি এইটো খবৰ লৈ আছোঁ চিৰাং ডিষ্ট্ৰিক্টত মানে সম্পূৰ্ণভাৱে খবৰ লোৱা হৈছে কোকৰাঝাৰ টাউনত বৰ্তমানো আমাৰ কোকৰাঝাৰ ইষ্ট সমষ্টিৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া টাউনত ঘূৰি আছে টিম লৈ পেলাই আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া অলপ আগতে কোকৰাঝাৰ টাউনত ঘূৰি আহিছে ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ ডেপুটি কমিশনাৰৰ পৰা আমাৰ তাত লোকেল MCLA সকলক সম্পূৰ্ণ দায়িত্ব দিয়া আছে আমাৰ সেক্ৰেটাৰীও দায়িত্ব দিয়া হৈছে আমি খবৰ লৈ আছোঁ কালাইগাঁৱত আমাৰ হিদিনা অলপ ৰিলিফ হৈছিলে তাত দিগন্ত বৰুৱা ডাঙৰীয়া নিজে স্থানত আছে আমি প্ৰত্যেকটো ডিষ্ট্ৰিক্টত ক'ত কিমান পানী বাঢ়িছে কমিছে খবৰ লৈ আছোঁ আৰু আমাৰে সবচে ফাৰ্ষ্ট যিটো হেল্পলাইন নাম্বাৰ আৰু 24/7 আমি ৰাইজক সহায় কৰিবলৈ আমি হেল্পলাইন নাম্বাৰ ইতিমধ্যে দিছোঁ আৰু তাত কিছুমান ৰিপৰ্ট ইতিমধ্যে অহা আৰম্ভ হৈছে আজি আমি ৰিভিউ মিটিং কৰিছোঁ কিমানখন স্কুলত টিং ফুটি পেলাই ল'ৰা ছোৱালী ক্লাছ কৰিব পৰা নাই অহা সপ্তাহৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ লিষ্ট আহি যাব আৰু সেই হিচাপে আমি ইয়াক ৰিপেয়াৰিং কৰিম আৰু ইয়াৰ লগে লগে কিমানখনি স্কুলত পানী উঠিছে যাৰ কাৰণে ক্লাছ কৰিব পৰা নাই ইয়াৰো আমি লিষ্ট বিচাৰিছোঁ এইটো আমি এই বছৰে সম্পূৰ্ণ ঠিক কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ ইয়াৰ পিছত আমি মেডিকেলৰ ৰিভিউ কৰিলোঁ কোনোবা হস্পিটেলত মানুহ যাব নোৱাৰা হৈছে নেকি পানী উঠিছে নেকি হস্পিটেলত মানে কিবা অসুবিধা হৈছে নেকি ইয়াৰ কাৰণেও হেল্থ ডিপাৰ্টমেণ্টৰ আমি মিটিং কৰিলোঁ ৰিভিউ কৰিলোঁ আৰু আমাৰ CSD ডাঙৰীয়াক নিৰ্দেশ দিয়া হৈছে যে আমাক তথ্য পাতি ইতিমধ্যে সাবমিট কৰিব লাগে আৰু আনপিনেদি ক'ৰবাত যদি ৰিলিফ হ'ব লাগে ৰিলিফ মেটেৰিয়েল আছে নে নাই ইয়াৰ কাৰণেও ইতিমধ্যে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী IC ইতিমধ্যে সকলো ডিষ্ট্ৰিক্টৰ লগত যোগাযোগ আছে গতিকে আমাৰ তৰফৰ পৰা কোনোবা অভিযোগ দিয়া মানটো দিব পাৰে কিন্তু আমাৰ পৰা সম্পূৰ্ণভাৱে আমি অৰ্গেনাইজ ৱেত কাম কৰি আছোঁ